হাই ফ্ৰেণ্ডছ, আপোনালোকে কেনে আছে? আপোনালোকে নিশ্চয় ভালে আছে। আৰু এতিয়া আমি গৈ আছোঁ, মই আৰু তাই গৈ আছোঁ ক'ত? এঠাইলৈ য'ত চলি আছে তীব্ৰ গতিৰে কাম। আৰু আপোনালোকে আমাৰ মঙলদৈখনত আৰু এখন নতুন প্লেটফৰ্ম পাব। তেনেহ'লে সোনকালে যাওক আৰু গৈ কেনে ব'লক আপোনালোকেও চাব আৰু লগতে ময়ো চাম। আমি আহি গ'লোঁ আমাৰ ঠাইলৈ আৰু এই গেটখন খুলি দিলোঁ আমি এতিয়া। আৰু চাওক, এইফালে চাওক কেনেকৈ কাম চলি আছে পুৰা। আৰু এইফালে চাওক কিমান ডাঙৰ কি বনাইছে ইয়াতে, ইমান ডাঙৰ ষ্টেডিয়াম। আমাৰ মঙলদৈখনত আৰু এখন নতুন প্লেটফৰ্ম পাই গ'লোঁ আমি, আৰু এখন নতুন ষ্টেডিয়াম পাই গ'লোঁ। চাইছেনে? আহক এতিয়া আমি ওপৰলৈ যাওঁ আৰু ইয়াতে কি আছে আমি চাওঁ ব'লক একেলগে। তেনেহ'লে এইফালে ৰুম আছে। এইবোৰ ৰুম কিহৰ বাবে বনাইছে? থকাৰ বাবে নে বেলেগ কিবা? চাওঁ ৰ'ব, একেলগে চাওঁ আহক। প্লেয়াৰ্ছবোৰ থাকিবৰ কাৰণে বনাইছে চাগে এইবোৰ ৰুমত প্লেয়াৰ্ছবোৰ থাকিবৰ কাৰণে বনাইছে। আৰু ভিতৰত চাগে বেলেগ কিবাও গেম চেম হ'ব, ইনডোৰ গেম হ'ব, সেইকাৰণেও চাগে বনোৱা হৈছে। বাহিৰত আউটডোৰ গেম হ'ব আৰু ভিতৰত ইনডোৰ গেম হ'ব। কিমান কেইটা ডাঙৰ ৰুম আছে। তেনেহ'লে আমি ওপৰলৈ যাওঁ আৰু তাতে গৈ চাওঁ কি আছে। ৱাও, চাইছেনে কিমান ডাঙৰ গেলাৰী। আৰু ওপৰত পুৰা কভাৰ আপ কৰা আছে গেলাৰীৰ ওপৰত। আৰু এতিয়ালৈকে হোৱা নাই, তথাপিও কিমান ধুনীয়া ফেচিলিটি মেইনটেইন। আৰু হৈ যোৱাৰ পাছত আৰু বঢ়িয়া হ'ব। ৱাও, আৰু চাইছেনে সৰু বাচ্চা আহিলে তেতিয়া একো টেনশ্যন নাই। ইয়াতে থিয় হৈ কিনে চাব পাৰিব, পৰি যোৱাৰ একো টেনশ্যন নহয়। কিমান ডাঙৰ মজা। মঙলদৈত যে ইমান ডাঙৰ, ইমান ধুনীয়া ঠাই এখন হৈছে, ষ্টেডিয়াম এখন। ৱাও, সঁচাকৈ আমাৰ মঙলদৈত যে আৰু এখন ষ্টেডিয়াম বনাইছে, এতিয়ালৈকে বহুতেই গম নাপায়। বেছিদিন নাই আৰু অ'পেনিং হ'বই। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ইয়াতে কাম কৰি আছে নে? সদায় আহি আছে? সদায় আহি আছে। কেতিয়া অ'পেনিং হ'ব ষ্টেডিয়ামখন? এতিয়া আপোনাৰ 25 তাৰিখে হোৱাৰ কথা আছে। 25 তাৰিখে? আপোনাৰ আজিতো 25 তাৰিখ, মাৰ্চৰ 25 তাৰিখ। 25 তাৰিখে হোৱাৰ কথা আছে। এই কামটো হোৱা নাই যে, হোৱা নাই মানে এতিয়া তাৰমানে পিছুৱাই দিছে আৰু। 25 তাৰিখে হ'ব। আপোনালোকে সদায় আহি আছে? কিমানজন মানুহ আহি আছে সদায়? আছে আপোনাৰ 20-25 জন মান হ'ব। সদায় 20-25 জন মানুহে কাম কৰি আছে না? কেইটালৈকে কৰে ৰাতি? নাই, ৰাতি নহয়। ৰাতি নহয়, এতিয়া হৈ যাব। 8টাৰ পৰা 5টা মান। আৰু এই ভিতৰত এইবোৰ আপোনাৰ ইনডোৰৰ কাৰণে বনাইছিলে? খেলবোৰৰ তাৰমানে আপোনাৰ প্লেয়াৰবিলাকৰ থকা যিবিলাক প্লেয়াৰ আহিব, বল খেলা প্লেয়াৰবিলাকৰ কাৰণে আপোনাৰ কোৱাৰ্টাৰ বনাইছে। আৰু কোৱাৰ্টাৰ এইবিলাক বনাইছে। আপোনাৰ হেৰি বনাইছে, চিৰি বনাইছে। তাৰ পৰা আপোনাৰ চাব ওপৰৰ পৰা ওপৰত বহি কেনে চাব বহি পাৰিব। আৰু এই লাইটৰ পোহৰটো এদিকে আপোনাৰ 4টা কোণা 4টা পোষ্ট দিছে, চাইছে? আৰু দিব মাজে মাজে আৰু দিব না? এই ইয়াতেও লাইট হৈছে নাই? ফিটিং হৈ গৈছে? কেইবছৰৰ পৰা কাম চলি আছে ইয়াতে? আপোনাৰ 2 বছৰ হ'ল। হ'ল। ৰাস্তাখন হ'লে চাগে কামখিনিও কমপ্লিট হৈ যাব। ৰাস্তাটো কাম কৰি আছে। ইফালে চাওক, ৰাস্তাৰ কামো পুৰা তীব্ৰ গতিৰে চলি আছে। দিনে ৰাতিয়ে কাম চলি আছে, কিয়নো বেছিদিন নাই আৰু ষ্টেডিয়ামখন অ'পেনিং হ'বই। সেইফালে চাইছেনে? পুৰা কাম আৰু
ষ্টেডিয়ামৰ ৰাস্তা বনাই আছে, ৰাস্তা পুৰা মাটি, সেইবাবে আমাৰ স্কুটি ওলাব বহুতে কষ্ট হৈছে। আৰু এই নতুন ষ্টেডিয়ামৰ লোকেশ্যন হ'ল সোণালী পাম্প পথ। আপুনি যদি কৰিমচকৰ ফালেৰে আহে তেনেহ'লে লেফ্ট ছাইড বাওঁফালে পৰিব, আৰু যদি আমি চপাই ফালেৰে আহোঁ তেনেহ'লে ডাইনফালে পৰিব, সোঁফালে পৰিব। আৰু এতিয়া আমি অলপ চাহ খাই লওঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টাটা।